হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছে? আৰু ময়ো ভালেই। আজি মই এনেই আপোনালোকক কিবা এটা কথা ক'বলৈ আহিছিলোঁ হা। মানে তেনেকৈতো মোৰ ব্লগ দিয়াও নহয়, আৰু কি ক'ম আৰু আজি এনে ডেইলি ব্লগ এটা কৰিম বুলি ভাবিলোঁ। তো আজি অলপ টাইম পালোঁ, মানে মোৰ ডিউটি আছে আজি 12টাৰ পৰা। তো যাব হ'বই আৰু, এতিয়াতো 9টা বাজিছে। আজি অলপ সোনকালে উঠিলোঁ, মানে সোনকালেতো এনেও উঠা যায় বাৰু, কিন্তু তেনেকৈ নহয়, অলপ এক্সাৰচাইজ কৰিলোঁ, মানে নিজকে অলপমান টাইম দিব লাগিব। তাৰপিছত আজি মোৰ ব্ৰত হয়, মানে আজি মই সোমবাৰ মানে যিহেতু শাওনৰ মাহ, তো শাওনৰ মাহ হিচাপে মই মানে কি আৰু সোমবাৰটো মানি আছোঁ আৰু একো নাখাওঁ তেনেকৈ। ইভিনিংহে মানে ডিউটিৰ পৰা আহি ঘৰত মানে অলপমান আৰু ভাত আলু দি এনেকৈ খাওঁ আৰু। তো গাইজ, আপোনালোকক মই এটা কথা ক'ব ওলাইছিলোঁ কি, চবেতো আমাৰ পুপিক দেখিছে আৰু চবেই মৰমো কৰে তাক, চবে সোধেও। তো ৰিচেণ্টলি তাইৰ মানে ডেথ হ'ল। তাইৰ মানে কি বেমাৰ হৈ আছিলে, মানে কি অলপ বেমাৰত মানে আছিলে। তাই একো খোৱা নাছিলে, আৰু আমিও সিমান ভবা নাছিলোঁ যে তাইৰ এনেকুৱা এটা হৈ যাব। তাৰপিছত আমি ডক্টৰ দেখালোঁ। ডক্টৰক দেখুৱাৰ পিছত ডক্টৰে চেলাইন দিলে। আমি 4-5 দিনমানতো তাক চেলাইন দিয়ে আছোঁ, লৈ যাওঁৱে। কিন্তু ডক্টৰেও আমাক কৈছে যে তাই এনেকৈ ভাল নাপাব। এতিয়া চেলাইন দি আছোঁ, চাওঁ কি হয়। যদি ভাল হয় তেনেহ'লেতো মেডিচিন ষ্টাৰ্ট কৰিব পাৰিম, আৰু নহ'লে নোৱাৰিম। তো তেনেকেই তাক আমি মেডিচিনখিনি দি থাকোঁ বা চেলাইন দি থাকোঁ তেনেকৈ। এদিন হঠাৎ তাই মানে ঢুকাই থাকিলে। ময়ো নাছিলোঁ ঘৰত আছিলে দেউতা আৰু মোৰ ভণ্টি, মানে সৰু ভণ্টি। মোৰ ভণ্টিটো 2জনী হয়, গমে পায়। তো তেনেকেই তাই ঢুকালে। বহুত বেয়া লাগিল, কাৰণ আমাৰ লগত তাই অলম'ষ্ট আপোনাৰ 4-3 বছৰমান চাগে বেছি হ'ব, মই মানে সিমান এটা গম নাপাওঁ। তো সেনেকেই মানে তাই আছিলে আমাৰ ঘৰত। যেতিয়া মোৰ মা ঢুকাইছিলে সেইটো টাইমত তাই আহিছিলে আমাৰ তাত। তো মাৰ মানে আমি ইমান মিছে নকৰোঁ, তাই থাকিলে ইমান ভাল লাগিছিল মানে। তো এতিয়া যিহেতু আমাৰ মাজত নাই, কিন্তু সেইটো কাৰণে বেয়াও লাগে বাৰু, কি কৰিম আৰু। কাৰণ আমি যেনেকুৱা জীৱ, মানুহ আছে আজি কালি নাই, তো ছেইম সিহঁতেও তেনেকুৱা, ইমান দিন সিহঁতেও নিজিয়ায়। কিন্তু সেয়াই, যোনটো বস্তু মানে মৰমৰ হয়, সেইটো বস্তু যদি আমাৰ পৰা আঁতৰি যায়, তো বহুত বেয়া লাগে। আমিতো 2দিনমান মানে ভালকৈ একো খাবও পৰা নাছিলোঁ, মানে বহুত মন বেয়া আৰু আমাৰ ঘৰৰ। আনকি দেউতাও মানে বহুত মিছ কৰিছে, কাৰণ দেউতাই মানে বহুতখিনি মৰম কৰিছিলে। আমাতকৈ বেছি দেউতাই বেছি মৰম কৰিছিলে তাইক। সেইটোৱে ভাবোঁ যে তাই য'তেই থাকে ভালে থাকক, আৰু আপোনালোকেও মানে তাইৰ অলপ প্ৰে কৰিব, তাই য'তে থাকে ভালে থাকক, সেনেকুৱা। তো মইতো ভাবিছোঁৱে আৰু তেনেকৈ মানে নানোৱে, কাৰণ বহুত বেয়া লাগে এনেকৈ যদি কোনোবা মানে মৰমৰ বস্তু এটা যদি আঁতৰি যায়। আৰু এটা আছে সেইটো শুই আছে, মোৰ ওচৰতে আছে, শুই আছে। সি থকাৰ কাৰণে আমি অলপ পুপিক মিছ কৰাটো অলপ কম কৰোঁ। কিন্তু যিমান যি নহওক, পুপি নিচিনাতো কোনো হ'ব নোৱাৰে ন। কাৰণ মানে কি, এটা মানুহৰ নিচিনা আছিলে, একদম চব বুজি পোৱাকৈ, চব বুজি পায়। একো মানে কি তেনেকুৱা ক'ম আৰু আপোনালোকক, ক'বলৈ মানে নাই। যিখিনি মই মোৰ মাকে চাগে মিছ নকৰোঁ, মই তাইক ইমান মিছ কৰোঁ। মানে মই যেতিয়া আপছেট হওঁ, মানে মোৰ বহুত যেতিয়া দুখ লাগে, তাই মোৰ ওচৰত আহি কেনে মানে এনেকুৱা দেখায় যে নাকান্দিবি, মই আছোঁ, মানে সেনেকুৱা টাইপ ফিল কৰায় মানে তাই। মানে কি ক'ম আৰু আপোনালোকক। তো গাইজ, এইখিনিয়ে মই ক'ব আছিলে, মানে কথাখিনি যে কিবা এটা মৰমৰ বস্তু এটা যদি আমাৰ পৰা দূৰত যায়, মানে বহুতখিনি মিছ কৰা যায়, বহুতখিনি বেয়া লাগে। সেইটো চাগে আপোনালোকেও ফিল কৰে, আপোনালোকৰ লগতো চাগে হৈছে। সেয়াই আৰু, মানে ইহঁতে আৰু বহুত মৰম লগা বস্তু ন। সেইকাৰণে মই কওঁ, মানে আপোনালোকে যোনে মানে ডগীবিলাকক ভাল পায়, তো পাৰিলে মানে ইহঁতক অলপমান ভালকৈ চাব, বা ৰাস্তাৰ ডগীবিলাককো ভালকৈ কেতিয়াবা ধৰক এটা বিস্কুটেই খুৱাই দিয়ক, কিবা এটা। কাৰণ সিহঁতে আমাৰ পৰা একো নিবিচাৰে তেনেকৈ, জাষ্ট অলপ মৰম বিচাৰে। আৰু যদি পাৰে কোনোবাই অলপমান সিহঁতকো মৰম কৰি অলপ কিবা খুৱাই দিব পাৰে। বাছ সেইখিনিয়ে আৰু মোৰ ইম্পৰ্টেণ্ট কথাখিনি আছিলে।
কাৰণ মই ডগি লাভাৰ হয় আৰু মই বহুত ভাল পাওঁ সিহঁতক আৰু মই ভৱিষ্যতেও ভাবি ৰাখিছোঁ যদি মোক ভগৱানে সেইখিনি মানে কেপাচিটি দিয়ে তো মই মানে সিহঁতৰ কাৰণে কিবা এটা ভাবিম যদি মোক ভগৱানে সেইখিনি কেপাচিটি দিয়ে তাৰ বাহিৰে আৰু তেনেকুৱা মোৰ একো প্ৰব্লেম নাই কাৰণ মই নিজে এটা মিডিল ক্লাছ ফেমিলিৰ পৰাই বিলং কৰোঁ তো মোৰ লগতো মানে ইমান মানে এফৰ্ট নহয় আৰু তেনেহ'লে এইখিনিয়ে মোৰ ক'ব আছিলে তো চাই লওক আপোনালোকে তেনেহ'লে আজিলৈ এইখিনি বাই বাই